হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আহিছোঁ গোগামুখত যিহেতু হনুমান মন্দিৰ আছে তালৈ আহিছোঁ। আৰু এয়া মই এইটো বাটমাৰীত ৰৈ আছোঁ আপোনালোকে দেখিবলৈ। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি চাই থাকক। আৰু বন্ধুসকল, মই আহি বৰ্তমান মই গোগামুখ পাই গ'লোহি। যিহেতু গোগামুখ হৈছে ধেমাজি ডিষ্ট্ৰিক্টতে পৰে আৰু এয়া মই হনুমান মন্দিৰলৈ বুলি আহি আছোঁ। আৰু অকণমান টাইম আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকক ফুল একদম সম্পূৰ্ণ হনুমান মন্দিৰটো দেখুৱাবলৈ গৈ আছোঁ। আৰু বন্ধুসকল, যিহেতু টমটমত আহিছোঁ, একদম কেমেৰাটো ধৰিবলৈ বহুত অসুবিধা, একদম যেনে তেনে ধৰি আহিছোঁ আৰু একদম কিমান লৈছে আপোনালোকে দেখিবলৈ পাইছেই। আপোনালোকে চাই থাকক আৰু কাট নকৰিব আৰু। বন্ধুসকল, পাই গ'লোহি একদম, আৰু অকণমান আছে দেই, পালোহি। একেবাৰে লাষ্টত আহি একদম পাই গ'লোহি আৰু ইমানে ৰ'দ দিছে নহয়, একদম ক'বলৈ বাকী নাই বহুত ৰ'দ দিছে। তথাপিও এই ৰ'দতে একদম দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাওক ভালকৈ। বন্ধুসকল, কিন্তু আহিলোঁ, একো লাভ নহ'ল, একেবাৰে লোকচান হ'ল। যিহেতু মই 12টা বজাত পাইছোঁহি, কিন্তু 12টা বজাত পালোহি কাৰণে মোৰ একেবাৰে কপালখন ফুটা বুলি ক'ব লাগিব। যিহেতু 2টা বজাৰ পৰাহে খুলিব, মই এতিয়া 1টা বজাতেই গুচি যাব লাগিব। কিন্তু তথাপি হ'লেও মই আপোনালোকক এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ, কিন্তু আপোনালোকে চাই যাওক। আৰু বন্ধুসকল, এটা কথা মই আপোনালোকক ক'বলৈ পাহৰি থাকিলোঁ, মোৰ ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পাইছে চাই পিনি। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মই আগতেতো ক'লোৱেই, যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু। আৰু বন্ধুসকল, এটা কথা, মই এতিয়া হ'লেও মই ওপৰত গৈ পিনি চাই আহোঁ তলা লক কৰা আছে নে নাই। যদি তলা লক কৰা নাই তেনেহ'লে ডাইৰেক্ট কিন্তু ভিতৰলৈ সোমাই যাম আৰু সকলো আপোনালোকক দেখুৱাম একদম বিতংকৈ। কিন্তু আহি আছোঁ, কিন্তু কি হয় চাওঁ ৰ'ব আপোনালোকে। বন্ধুসকল, এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ তলা মৰা আছে। এতিয়া মই এই গেটখনৰ ফাকেৰে আপোনালোকক অকণমান হ'লেও দেখুৱাইছোঁ আৰু আপোনালোকে এনেকৈয়ে চাওক আৰু উপায় নাই আৰু এতিয়া উভতিব লাগিব আৰু।
বন্ধুসকল মই তেনেকৈ ভিডিঅ' বনাবলৈ ইমান টাইম নাপাওঁ আৰু হ'লেও মই ভিডিঅ' এনেকৈ এটা দুটা বনাই আপোনালোকলৈ আগবঢ়াই থাকোঁ আৰু আপোনালোকৰ উৎসাহ পালে আৰু বনাই থাকিম। কিন্তু আপোনালোকে কমেণ্ট কৰিব লাগিব কেনেকুৱা পাইছে মোৰ ভিডিঅ'বিলাক। যদি ভাল পাইছে মই বনাই যাম। যিহেতু বন্ধুসকল মই কোম্পেনীত কাম কৰোঁ, কোম্পেনীত মানে 12 ঘণ্টা মই ডিউটিয়ে কৰি থাকিবলগীয়া হয় আৰু আপোনালোকে জানেই 12 ঘণ্টা যদি ডিউটি কৰি থকা হয় তেনেহ'লে এটা ব্লগ বনোৱা বা ভিডিঅ' বনোৱাটো কিমান মানে কঠিন হয়, তেনেহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু বন্ধুসকল মই এতিয়া উভতিছোঁ আৰু ঘৰলৈ। বন্ধুসকল এইটো হ'ল শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰটো মানে হনুমান মন্দিৰ কাষতেই লাগি আছে আৰু ইয়াৰে দৰ্শন কৰি যাওঁ বুলি ভাবিলোঁ। আৰু বন্ধুসকল এতিয়া মোৰ বজাৰ কৰিবলগীয়াও আছে। ওচৰতে মাৰ্কেট বহিছে, একদম মানে ডাঙৰ মাৰ্কেট আৰু পূৰা পূজা বুলি এতিয়া কিবাকিবি বস্তু ল'ম আৰু আজিলৈ বাই। মোৰ আহিবলগীয়া ভিডিঅ' আপোনালোকে পাব বুলি আশা কৰিছোঁ। তেনেহ'লে আজিলৈ ধন্যবাদ।